Hello friends, welcome back to my second channel Digital Work GS. So friends, আজি আপোনালোকক আকৌ নতুন এটা ঠাই দেখাবলৈ লৈ যাম, যিটো ঠাই খুবেই ভাল লাগিব পাৰে আপোনালোকে চাই থাক। আপোনালোকক এটা কথা কওঁ, মোৰ যিটো চেনেলৰ নাম আছিল মানে গণেশ ব্লগ আছিল, কিন্তু সেইটো চেঞ্জ কৰি আকৌ ডিজিটেল ৱাৰ্ক GS কৰি দিছোঁ। সার্চ লিষ্টত নাহে, সো সেইকাৰণে নামটো চেঞ্জ কৰি দিছোঁ। সো আপোনালোকে যদি কিবা সার্চ কৰে তেনেহ'লে মোৰ চেনেলটো সার্চ কৰিব ডিজিটেল ৱাৰ্ক GS। সো এইখিনি মাৰিলে মোৰ চেনেলটো আহি যাব। এইটো পিছত যে দেখিছে এইটো হ'ল নলডুবা বাজাৰ। আমি আহাতে নলডুবা বাজাৰত আহিছোঁ। সো ইয়াতে অলপ ৰেষ্ট লৈ আছোঁ। তাৰপিছত মোৰ পিছত আছে ইনাও যাব মোৰ লগত। চাই থাকক আপোনালোকে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহাতে অভয়াপুৰী বজাৰ পাইছোঁ। ফ্ৰেণ্ডছ, আজি বজাৰৰ দিন হোৱা কাৰণে ইমান ভিৰ দেখা যাই আছে। তো আপোনালোকেও আমাৰ লগত বলক না কি কোৱা, একেলগে আমি আপোনালোকক ফুৰাবলৈ লৈ যাম। চাই থাকক, মানে ঘৰত বহি ফিলিংছ লওক। আৰু এইটো চাইডত পুৰাণা হস্পিটেল যোৱা ৰাস্তা এইটো। সো ফ্ৰেণ্ড, আহাতে আসাম গ্ৰামীণ বিকাশ বেংকলৈকে পাইছোঁ। তো আপোনালোকে চাই থাকিব, আমি এটা ঘৰত যাম। এইটো ঘৰত বহুত ধুনীয়া ধুনীয়া বস্তু বনাই আছে আৰু সেইবিলাক আপোনালোকক দেখাই থাকিম। চাই থাকক সম্পূৰ্ণ। ফ্ৰেণ্ড, আমি ফাইনেলি আহি পাইছোঁ। এটা খুৰাৰ ঘৰত আছে। খুৰা এই মাটিৰ বস্তুবিলাক বনায়। এইবিলাক চাইছেনে আপোনালোকে, কিমান ধুনীয়াকৈ বনাইছে। এইবিলাক মানে শুকোৱা নাই, ৰ'দত শুকাব দিছে। শুকোৱাৰ পিছত এইবিলাক ৰং কৰিব। আৰু আপোনালোকৰ যদি লাগে ইয়াতে আহি ল'ব পাৰে। আৰু খুৰা আছে আমাৰ লগত। বহুত মানুহ আহি ইয়াতে মালবিলাক লৈ যায়, পাইকাৰী ৰেটত লৈ যায়। আৰু যদি আপোনালোকে যদি কোনোবা মাটিৰ বাচনবিলাক ভাল পায়, চ' ইয়াতে আহি ল'ব পাৰে। বহুত ধুনীয়া হয়। আৰু ভিতৰত আছে বহুত ধুনীয়া ধুনীয়া কাঁহী বাতি বনাই দিছে, সেইবিলাক দেখাম আপোনালোকক। চাই থাকক। চ' ফ্ৰেণ্ড, আপোনালোকেতো জানে মাটিৰ কাঁহী বাতিত খোৱা বোৱা কৰিলে বহুত উপকাৰ পোৱা যায়। এইবিলাক চাইছেনে কিমান ধুনীয়াকৈ বনাই থৈছে বাৰান্দাত। আৰু এইটো কিবা পাতিল কয় ন, এইবিলাক দৈৰ পাতিল বুলি। আপোনালোকে যদি কিবা দৈ চৈ থ'ব লাগে, চ' এইবিলাক ঘৰত কিনি লৈ থ'ব পাৰে, বহুত ধুনীয়া হয়। আৰু এইফালে চাকিবিলাক আছে, ইয়াতে ধুনীয়াকৈ চাকিবিলাক বনাই থৈছে। এইবিলাক হাফ বনাইছে। এইবিলাক ৰং কৰা নাই ন পুৰা, ৰং কৰা নাই। চাইছেনে আপোনালোকে ইমান ধুনীয়াকৈ বনাইছে। চ' ফ্ৰেণ্ড, ভিতৰত অলপমান বস্তু আপোনালোকক দেখাম, চাই থাকক। আৰু এইটো মন্দিৰ, কিমান ধুনীয়া মন্দিৰ হয়। পাতিল হয় নেকি? এইবিলাক সৰু সুৰা পাতিল চাইছেনে, একেবাৰে বনাই থৈছে লাইন বাই লাইন। বহুত ধুনীয়া হয়। আৰু খুৰী আছে আমাৰ লগত। খুৰীয়ে কিবা যদি কয় অলপ, বিয়া হোৱাৰ পিছৰে পৰাই কি এইবিলাক বনাই আছে নেকি? আগতে এইবিলাক মানে আগতে বনোৱা নাছিল, ইয়াতে আহিহে না। হয়। আৰু ইয়াতে মানে কিমান দিন ধৰি ইয়াতে এইবিলাক বনাই আছে বস্তুবিলাক? বহুত বছৰ মোটামুটি 80 বছৰ হ'ল। আৰু এদিকে এলো পাইকাৰী ৰেটতো সববিলাক যায়। সব ফ্ৰেণ্ড চাইছে, এইবিলাক মালবিলাক সব পাইকাৰী ৰেটত আহি লৈ যায়। কিবা মানে যদি বেছিকৈ লয় তেনেহ'লে অকণমান পইচা অলপ কমকৈ লয়, আৰু যদি দুই এটা লয় তেতিয়া অলপ পইচাটো বেছি লয়। সব ফ্ৰেণ্ড, এইবিলাক বস্তু যে দেখিছে, এইবিলাক বস্তু খুৰীয়ে এটা নিজে হাতে বনাই দেখুৱাই দিব। আপোনালোকে চাই থাকিব কেনেকৈ বনায়। সব ফ্ৰেণ্ড, এইটো তলত যিটো আছে সেইটো ভিয়াৰিং, আৰু সেই ওপৰত এটা সৰু সুৰা ডাইচ বনাই লৈছে। আৰু এই মাটিবিলাক ওপৰত দিব। আপোনালোকে চাই থাকক কেনেকৈ বনায় বস্তুটো। চ' এইটো তলত দি লয় যাতে বস্তুটো ওপৰলৈ উঠি নাহে। তাৰপিছত মাটিটো ইয়াতে লাহে লাহে এনেকৈ হাতেদি টিপি লগাই দিব চাইডেদি। অকণমান পানী ল'ব, পানী লৈ এইবিলাক প্লেইন কৰি দিব, ঘূৰাই বস্তুটো এক হাতেদি ঘূৰাই, আৰু ডাইন হাতেদি এইটো প্লেইন কৰি একেবাৰে জোৰা লগাই দিছে।
দিয়াৰ পিছত এইবিলাক লাহে লাহে শ্বেপটো ওপৰৰ পিনে উঠাই লৈ আহে। চ' এনেকেই বনায় বস্তুবিলাক। আপোনালোকে ঘৰতে এইবিলাক বনাব পাৰে, একেবাৰে সহজ পদ্ধতি। যদি আপোনালোকে বনাব খোজে তেনেহ'লে ইয়াতে আহি ইহঁতৰ পৰা পৰামৰ্শ ল'ব পাৰে। আৰু এই মাটিৰ বস্তুটো আপুনি যেনেকৈ ইচ্ছা সেনেকৈ শ্বেপ দিব পাৰে। এইটো চাইছেনে, একেবাৰে হৈ গ'ল। কিমান সোনকালে বনাই দেখুৱাই দিলে আমাক। কিমান ধুনীয়াকৈ এটা হৈ গ'ল। ফ্ৰেণ্ড, এই মালবিলাক যে বনোৱাৰ পিছত মানে এইটো কেনেকৈ পুৰে, এইটো যে গুহা আছে, এই গুহাৰ ভিতৰত খৰিবিলাক দি ওপৰত বনায়। বস্তুবিলাক পুৰিলে অকণমান মানে হেৰি হয়, টাইট হয় ন, মানে শক্ত হয়। আৰু খুৰা, এইখিনি ঠাইৰ নাম কি আপোনালোকে যে ইয়াতে বৰিগাঁও বুলি কয়। অভয়পুৰীৰ পৰা বেছি দূৰত নহয়, প্ৰায় 3-4 কিলোমিটাৰ, 1 কিলোমিটাৰ হ'ব। হয়, ইয়াতে বেছি দূৰত নহয়, আপোনালোকে আহিব পাৰে। আৰু সেইটো যে ৰাস্তা দেখিছে, এইটো জেলখানাত যোৱা ৰাস্তা হয়। চ' ফ্ৰেণ্ড, এইখিনি আপোনালোকে চাই কমেণ্ট ছেকশ্যনত ক'ব কেনেকুৱা লাগিল ঠাইখিনি চাই। আৰু বস্তুবিলাক বহুত ধুনীয়াকৈ অকণমান কৈ দিব, এইবিলাক কি কৰি আছে বনোৱাৰ পিছতে? মানে এইবিলাক অকণমান প্লেন কৰি আছে, যাতে অলপ ফাটা চিঙা যদি চাইডেদি থাকে ঠিক কৰি দিয়ে ভালকৈ।